আপুনি যদি সম্পত্তিৰ পাহাৰ বনাব বিচাৰিছে, টকা বনাব বিচাৰিছে, পুলিচ চাকৰি কৰক, পুলিচত ভৰ্তি হওক আৰু সম্পত্তিৰ পাহাৰ বনাব পাৰিব, পাহাৰ গঢ়িব পাৰিব। কিয় ক'বলৈ গৈ আছোঁ, আজি কেইদিনমান আগৰ পৰা তাৰমানে এনেকুৱাকৈ ভাইৰেল হৈ আছে পুলিচ অফিচাৰবিলাকৰ বিষয়ে। নিজ গৃহ বিভাগে সকলো পুলিচকে নিজ সম্পত্তিৰ তালিকা জমা দিব কৈছিলে গৃহ বিভাগে। কিয় দিব কৈছে? কিবা সন্দেহ আছে কাৰণে কৈছে, কিন্তু বহুতে দিছে, বহুতে দিয়া নাই। তাৰ ভিতৰত চৰ্চাত থকা 3জন আৰক্ষী বিষয়া, যি 3জন আৰক্ষী বিষয়া জোনমণি ৰাভাৰ দুৰ্ঘটনাত জড়িত হৈ আছে। সেই 3জন আৰক্ষী বিষয়া আপোনালোকে জানে, নাম নকলে জানে, এতিয়ালৈকে গৃহ বিভাগক সম্পত্তিৰ হিচাপ দিব সাহস কৰা নাই। কিয় কৰা নাই সেইটো আপোনালোকে জানে। সম্পত্তিৰ হিচাপ দিব কিয় সাহস কৰা নাই সেইটো আপোনালোকে নিশ্চয় জানে। কাৰণ 2 নম্বৰী কলা টকাৰে ইহঁতে পাহাৰ গঢ়িছে, সম্পত্তিৰ পাহাৰ। আজি ইহঁতে সম্পত্তিৰ হিচাপ দিয়ে না, প্ৰশ্ন কৰিলে সিহঁতে উত্তৰ দিব নোৱাৰিব। যিমান দৰমহা পায় সিমান দৰমহা দি সিমানখিনি কৰিব নোৱাৰে। যেনেকৈ আমাৰ এজন আছিলে আৱাসজী ৰাভা, সম্পত্তিৰ পাহাৰ বনাইছে। ঠিক 3জন আৰক্ষী বিষয়া, যি 3জন আৰক্ষী বিষয়াই আমাৰ জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ লগত জড়িত হৈছে, সেই 3জন আৰক্ষী বিষয়াই এতিয়ালৈকে গৃহ বিভাগক সম্পত্তিৰ হিচাপ দিবৰ কাৰণে সাহস পোৱা নাই। কিয় পোৱা নাই? সেইকাৰণে মই কৈছোঁ, যদি সম্পত্তি বনাব বিচাৰিছে পুলিচ চাকৰি কৰক, আপুনি মালেমাল হৈ যাব, মালেমাল হৈ যাব, মালেমাল। যি পুলিচ আমি পাব্লিক ছাৰ্ভিচ বুলি কৈ আহিছোঁ, পাব্লিকক সুৰক্ষা দিয়ে বুলি কৈ আহিছোঁ, সেই পুলিচে আজি লাজ লাগে ক'বলৈ, লাজ লগা হৈছে। আজি পুলিচ বুলি ক'লে 2 নম্বৰী। কিয় এনেকুৱা কিয় হৈছে? আজি সিদিনা অলপ আগতে এটা পুলিচক এৰেষ্ট কৰিলে, অফিচাৰ এজন, OC। এইবিলাক কিয় হৈ আছে? পুলিচবিলাকে লাজ পাব লাগিছিলে। সম্পত্তিৰ তালিকা লাগে গৃহ বিভাগক, কিন্তু এই মুহূৰ্তৰ আটাইতকৈ এটা চৰ্চিত বিষয়, এই 3 আৰক্ষী বিষয়া সবাতোকৈ চৰ্চাত আছে জোনমণিৰ প্ৰসংগৰ পাছতেই। এগৰাকী হৈছে ৰূপজ্যোতি কলিতা, আনগৰাকী হৈছে ৰুণা নেওগ আৰু আনগৰাকী হৈছে SP লীনা দলে। 3গৰাকীৰ সম্পত্তিৰ তালিকা এতিয়ালৈকে কিন্তু গৃহ বিভাগে লাভ কৰা নাই। আৰু সেই 3জন আৰক্ষী বিষয়া আছে, এটা ৰূপজ্যোতি কলিতা, এটা ৰুণা নেওগ আৰু এজনী হৈছে SP লীনা দলে। এই 3জন আৰক্ষী বিষয়া অফিচাৰ ডাঙৰ অফিচাৰ হয়। ইহঁতে আগত দিব লাগিছিল সম্পত্তিৰ হিচাপ, গৃহ বিভাগে খোজাৰ লগতে ইহঁতে দিব লাগিছিল, ইহঁতে অফিচাৰ এজন। কিন্তু এই 3জন আৰক্ষী বিষয়া এতিয়ালৈকে গৃহ বিভাগক সম্পত্তিৰ হিচাপ দিব পৰা নাই। এইকাৰণে দিব পৰা নাই চাগে, সিহঁতৰ হিচাপ দিলে জুলুঙাৰ মেকুৰী ওলাই পৰিব। পুলিচত চাকৰি কৰি সম্পত্তি বনাইছে, পাহাৰ বনাইছে সম্পত্তিৰ। আৰু যি 3জন আৰক্ষী বিষয়া চৰ্চাত আছে, জোনমণি ৰাভাৰ যিটো মৃত্যুৰ ঘটনা, এক্সিডেণ্টেই হওক বা মাৰ্ডাৰে হওক, যিয়ে নহওক, সেই জোনমণি ৰাভাৰ ঘটনাৰ লগত জড়িত সাঙুৰ খাইছে 3জনৰ নাম বিশেষকৈ। আৰু এজন আছে আমাৰ আৱাসজী ৰাভা। এই অকল পুলিচ বিষয়া আপোনালোকে কি বুলি বিশ্বাস কৰিব, কি বুলি সন্মান দিব? এনেকুৱা পুলিচ বিষয়া, এনেকুৱা পুলিচ অফিচাৰক আপোনালোকে সন্মান দিবনে? মোৰ প্ৰশ্ন অসমৰ ৰাইজলৈ। অসমৰ ৰাইজলৈ ডাঙৰ এটা প্ৰশ্ন, এনেকুৱা পুলিচ বিষয়াক যিয়ে নেকি নিজৰ দায়িত্বই নাজানে, নিজৰ কৰ্তব্যই নাজানে, সেইবিলাকক আমি জানো দিম সন্মান? এই প্ৰশ্ন আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ মই। আজি ভিডিঅ'টো বিশেষ বনোৱা নাই, মই নিউজত পালোঁ গৃহ বিভাগে এটা ঘোষণা জাৰি কৰিছিলে, সকলো পুলিচ বিষয়াক সম্পত্তিৰ হিচাপ দিব কৈছিলে। কিছুমান দিছে, এতিয়ালৈকে বহুতে দিয়া নাই। তাৰ ভিতৰত এই 3জন চৰ্চাত থকা আৰক্ষী বিষয়া এতিয়ালৈকে সম্পত্তিৰ হিচাপ দিয়া নাই। সেইকাৰণে মই নিউজটোত পাই
আমি অলপ কথাখিনি ক'লোঁ আপোনালোক যদি বেয়া পাইছে কোনো কথা নাই ভাল পায়ো মাৰ্ক কৰিব নোৱাৰে এনেকুৱা পুলিচ অফিচাৰক আমি ৰেছপন্স নিদিওঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই 300 আৰক্ষীৰ বিষয়াই এতিয়াও দাখিল কৰা নাই সম্পত্তিৰ তালিকা কিয়নো গৃহ বিভাগে এটা বিশেষ নিৰ্দেশ দিছিল গৃহ বিভাগে আয়ৰ উৎস আৰু সম্পত্তিৰ হিচাপ এই পৰ্যন্ত দাখিল কৰা নাই একাংশ আৰক্ষী বিষয়া